তো মই আহিলোঁ পংকজ ভাই আৰু আহিয়ে জনাইছোঁ আপোনালোকক নমস্কাৰ। লগতে ৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে সকলোকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা যাচিলোঁ। আৰু গণৰাজ্য দিৱস উপলক্ষে যাই আছোঁ খানাপাৰা ফিল্ডত আৰু আপোনালোকক ধুনীয়াকৈ দেখাম ভিডিঅ' বনাই কিনে ময়ো চাম। আৰু যিহেতু ফাৰ্ষ্ট টাইম মানে খানাপাৰা ফিল্ডত মই ভৰি দিম, মানে মই এতিয়ালৈকে খানাপাৰা ফিল্ডত যায়ে পোৱা নাই, একদম সঁচা কথা কৈছোঁ। তো আজি ফাৰ্ষ্ট টাইম যাম আৰু গণৰাজ্য দিৱস উপলক্ষেহে যাম আৰু সকলোকে ধুনীয়াকৈ ভিডিঅ' বনাই কিনে দেখাম। চাই থাকিব ভিডিঅ'টো শেষলৈকে। এতিয়া আৰু বেছি দেৰি নকৰোঁ, একদম পূৰা যাওঁ আৰু ধুনীয়াকৈ একদম ধামাধুম মানে একদম ধামাকা ভিডিঅ' বনাই দিওঁ আৰু না কি বলক। আৰু ৰ'ব যোৱাৰ আগত আপোনালোকৰ দুটা কমন প্ৰশ্ন আছে, সেই প্ৰশ্ন দুটাৰ উত্তৰ মই দিবই লাগিব, নিদিলে হয়তো আধৰুৱা হৈ থাকিব আৰু আপোনালোকে হয়তো কমেণ্ট কৰি কিনে বেয়া কমেণ্ট কৰিব। সেইকাৰণে মই ভিডিঅ'টো মানে আৰম্ভ নকৰাৰ আগতে আপোনালোকক প্ৰশ্ন দুটাৰ উত্তৰ দি দিওঁ। আৰু প্ৰশ্নটো হ'ল কি, পোনপ্ৰথমে সকলোকে মোক ক্ষমা কৰি দিব, সকলোকে মই ক্ষমা বিচাৰিছোঁ। কাৰণ কথাটো হ'ল কি, যিহেতু মই ৰাম মন্দিৰ, বৃন্দাবন, কেদাৰনাথ, বদ্ৰীনাথ মই খোজকাঢ়ি যোৱা এটা সম্ভাৱনা আছিল বা যাম বুলি ভাবিছিলোঁ বা ভিডিঅ' বনাই আপোনালোকক দেখাইছিলোঁ। কিন্তু গাইজ মই সেই জাৰ্ণিটো কেঞ্চেল কৰিব লগা হ'ল। কাৰণ কথাটো হ'ল কি, মা দেউতাক সুধিছিলোঁ মই প্ৰথমত, কিন্তু লাষ্ট ফিনিচিঙত মই আকৌ এবাৰ মা দেউতাক সুধিলোঁ আৰু মা দেউতাক সোধাৰ পিছত মা দেউতাই ক'লে কি, মানে প্ৰথমত যাবই কৈছিলে, কিন্তু লাষ্টত মানে মা দেউতাই একদম পূৰা কান্দি কৈছে, বাবা তই যাব নালাগে, যদি যা তই গাড়ীতে যাবি, তই খোজকাঢ়ি যাব নালাগে। কাৰণ মানে গম পাইছে আগৰবাৰ যিহেতু তাৰমানে কিবা এটা প্ৰব্লেম পাইছে, সেই প্ৰব্লেমটোৰ কাৰণেতো গমেই পাই গৈছে ন। মানে মা দেউতাই চিন্তা কৰি থাকে, টেনশ্যনত থাকে, সেইভাগে কেইটামান ল'ৰাই চাই আছে আৰু মোক মাতি আছে হাই কৰি আছে। তো মানে কি, মা দেউতাই সেনেকৈ মানে এটা টেনশ্যনত থাকে ন। আৰু যিহেতু মোৰ ঘৰত বেলেগ কোনো নাই, অকল মা দেউতা ময়ে আছে, বাইদেউ তিনিটা, কিন্তু সিহঁতেতো বিয়াই হৈ গ'ল এতিয়া। তাহাঁত নোহোৱাৰ পিছততো আৰু ঘৰখনটো খালী হৈ থাকে, ময়ো বাহিৰত থাকোঁ। আৰু যদি মই সেই জাৰ্ণিটো কৰোঁ, মা দেউতাই পূৰা একদম চিন্তাত তাৰমানে নাৰ্ভাছ হৈ যায়। গতিকে সেইকাৰণে মই জাৰ্ণিটো কেঞ্চেল কৰিব লগা হ'ল। আৰু আপোনালোকৰো বহুতখিনি কমেণ্ট পাইছোঁ যে জাৰ্ণিটো কৰিব নালাগে, বা বহুতে বহুত মানে বেয়া সুৰতো কমেণ্ট দিছে বা ভাল সুৰতো কমেণ্ট দিছে বোলে জাৰ্ণিটো কৰিব নালাগে। মানে ট্ৰেইন চেইনতে যায় সেনেকুৱা হিচাপত বহুত কমেণ্ট আহিছে আৰু সেইকাৰণে মই মানে বন্ধই কৰি দিব লগা হ'ল জাৰ্ণিটো। যাম, কেদাৰনাথ যাম, সেইটো যিহেতু মোৰ আধৰুৱা হৈ আছে। কেদাৰনাথ দৰ্শন কৰা নহ'ল যোৱা বছৰ, এইবাৰ খুলিলে মই একদম ট্ৰেইনত হ'লেও যাম, কেদাৰনাথ মন্দিৰ দৰ্শন কৰি আহিমে। আৰু ছেকেণ্ড প্ৰশ্নটো হ'ল গাইজ, সকলোৱে মানে এইটো হ'ল কমন, তাৰমানে সকলোৱে সুধি আছে কি, দোকান কি হ'ল তোৰ, দোকান নুখোলা না, তোৰ ধৈৰ্য নাই, আজি কি এটা কাম, কালি কি এটা কাম, তোৰ দেখোন ধৈৰ্যই নাই, তই দেখোন দোকান চোকান একোৱে নচলা, কি তাৰমানে এগিলাখান সেনাহান টাইপত তাৰমানে বহুত মানে কমেণ্ট পাই আছোঁ ইনষ্টাগ্ৰাম দৰ্শকৰ পৰা বা ইউটিউব দৰ্শকৰ পৰা বহুতখিনি মই কমেণ্ট পাই আছোঁ। আচলতে সঁচা কথা ক'ব গ'লে দোকান মোৰ এতিয়াও অ'পেনেই হৈ আছে। মই আপোনালোকক আগতেই কৈছোঁ, গণেশগুৰিত দোকান দিলে মই দোকানৰ ভিডিঅ' আপোনালোকক দেখাব নোৱাৰোঁ। মাজে কেতিয়াবা আপডেট দিছিলোঁ, কিন্তু গণেশগুৰিটো একদম বেয়া জেগা হয়। গতিকে মই সেইকাৰণে দোকানৰ ভিডিঅ' মই দিয়া নাই। মই ঘৰৰ পৰা আহি 2 দিন দোকান কৰিছোঁ, 2 দিন মই ভিডিঅ' দিয়া নাই। আৰু এতিয়া কথাটো হ'ল কি, মোৰ যিখন টেবুল আছিলে, সেই টেবুলখন মই যেতিয়া বিহু খাব গৈছিলোঁ, সেই টেবুলখন মোৰ GMCয়ে উঠাই লৈ গুচি গৈছে। আৰু যিখন মোৰ ঠেলা গাড়ী বাইদেউটো দিছিলে, সেই ঠেলা গাড়ীখন মোৰ হেৰিতে আছে, তাৰমানে গুদামত ৰাখিছোঁ, কিন্তু সেইখন একো হোৱা নাই, মানে নিয়া নাই GMCয়ে। কিন্তু গাড়ীখন তাৰমানে এটা কণা তাৰমানে দাবি গৈছে। তাৰমানে বাইদেৱে যেতিয়া গাড়ীখন আনিছিলোঁ তেতিয়াই মোক ৰিপেয়াৰিং কৰিব দিছিলে, যদি ৰিপেয়াৰিং নকৰা তাৰমানে সদায় অনা নিয়া কৰি থাকিবা ন, গাড়ীখন একদম তোমাৰ ভাঙি চিঙি চুৰমাৰ হৈ যাব, কিন্তু সেনেকুৱা হিচাপত কৈছিলে। আৰু মানে এতিয়া ফাইনেলি সেই গাড়ীখন তাৰমানে ভাঙিবই আৰু, যদি 2-3 দিন অনা নিয়া কৰোঁ। এই 2 দিন যে আনিলোঁ, পূৰা একদম তাৰমানে অৱস্থা নাইকিয়া হৈ গৈছে। এই বাপৰে, হাত বিষাই গ'লে, কেইমিনিট বা ধৰিলোঁ হিচাপ নাই। তো মানে বাইদেৱে এতিয়া মোক ক'লাক কি বোলে, তুমি তাতে গণেশগুৰিত এনেকুৱা কণ্ডিশ্যনত দোকানখন দিব নালাগে। ময়ো যিহেতু দেলহি যাম, মানে বাইদেৱে দেলহিত যাব, কিবা মানে বাইদেৱে জব কৰে, জব কৰিলে তাৰমানে দেলহিত যাব। তো দেলহিত মানে জব হেৰি পাইছে আৰু, তো এতিয়া দেলহিত যোৱাৰ মানে হেৰিৰ কাৰণে বাইদেৱে ক'লে কি, মোৰ ভাইটিৰ লগতে তুমি
দোকানখন চলাই থকা সুন্দৰভাৱে দুয়োটাই মানে পাৰ্টনাৰশ্বিপত সেনেকুৱা হিচাপত তাৰমানে বাইদেউৰ মানে ভাইটিটোৰ লগতে একেলগে দোকানখন চলাব দিছে আৰু দোকানখন তাৰমানে অলৰেডি সিহঁতৰ 6 মাইলত আছেই সেই 6 মাইলতে তাৰমানে দোকানখন একেলগে চলাব দিছে আৰু মানে ঠেলা গাড়ীখন এতিয়া মই যদি নিজাকৈ দিওঁ ঠেলা গাড়ীখন বনাব লগা হ'লে প্ৰায় 10-15 হাজাৰ টকা লাগিব আৰু মোৰ হাতত ইমান টকা নাই গাইজ গতিকে মই ঠেলা গাড়ীখন বনোৱাটো অলপ অসম্ভৱ হৈ যাব সেইকাৰণে মই তাৰমানে কি বাইদেউ যিটো মানে কথাখিনি ক'লে সেই কথামতে মই কামখিনি কৰি যাম বুলি ভাবিছোঁ আৰু অহাকালিৰ পৰা মই দোকান তাৰমানে তাতে ষ্টাৰ্ট হ'ব 6 মাইলত হৈ যাব তো বাইদেউৰ মানে ভায়েকটোৰ লগত একেলগে তাৰমানে তাত দোকানখন একেলগে আমি ষ্টাৰ্ট কৰিম আৰু কিমান দূৰ মানে আগবাঢ়িব পাৰিম সেইটো নাজানো ভগৱান জানে একমাত্ৰ আৰু আপোনালোকে সকলোৱে কয় মানে দোকানৰ মানে কথাটো হ'ল কি যেতিয়া নেকি এটা কণ্টেণ্টৰ ওপৰত ভিডিঅ' বনাই থাকোঁ সেই কণ্টেণ্টৰ ওপৰতে আপোনালোকক ভিডিঅ' লাগে হয়নে নহয় কিছুমানে চাই ভাল পায় কিছুমানে চাই বেয়া পায় সেনেকুৱা হৈ যায় তো মইতো সদায় দিবক গেলি চেষ্টা কৰোঁ যিহেতু মোৰ এটা ইউটিউব চেনেল আছে মই মান্থলি কিবা এটা আৰ্নিং কৰিব বিচাৰোঁ সদায়তো মই ৰেগুলাৰ ভিডিঅ' দিব খোজোঁ কিন্তু কি কৰিম উপায় হেজ নাথিং কি কৰিম আৰু সেইকাৰণে মানে এনেকুৱা প্ৰব্লেমত পৰি আছোঁ গতিকে অহাকালিৰ পৰা ৰেগুলাৰ ভিডিঅ' পাব গাইজ আপোনালোকে চাওক বা নাচাওক অহাকালিৰ পৰা ৰেগুলাৰ দোকানৰে ভিডিঅ' পাব আৰু 11, 12, 13 সেই 3 দিন মই দোকানত নাথাকিম মই সেই 3 দিন তাৰমানে নাটক আছে যিহেতু মানে কি ক'ব আৰু গাইজ নাটক চাটকতো সোমাই গ'লোঁ আৰু এতিয়া তাৰমানে দৰ্শকক লাগে পংকজ বাইক যি ডাইলগ মাৰি দিছিলোঁ সেই ডাইলগ মতে এতিয়া তাৰমানে নাটকত লাগাই হৈ গ'ল তো 11, 12, 13 তাৰিখ পূৰা একদম মানে সেই 3 দিন একেলগে নাটক আছে হাজোত আছে চৰি হাজো নহয় গড়েশ্বৰ আছে তাৰে পিছত চাংচাৰি আছে আৰু বকো ছয়গাঁও আছে এই 3টা জেগাত নাটক আছে তো কম ক'ত প্ৰথম দিনা ক'ত হয় ছেকেণ্ড দিনা ক'ত হয় থাৰ্ড নম্বৰত ক'ত হয় যিদিনাখনে মানে নাটকটো আহি পৰিব সেইদিনাখনেহে ক'ম বাকী গাইজ বহুত বকলোঁ প্ৰায় 6-7 মিনিটমান হ'লেই কিজানি গম নাপাওঁ কেমেৰা উল্টি আছে যিহেতু আইডিয়া কৰি কৈছোঁ গতিকে বেছি নবকোঁ নহ'লে সেইফালে আৰু আপোনালোকে ভিডিঅ' চাই আৰাম নাপাব মানে ইণ্টাৰেষ্ট নাপাব কিন্তু এইখিনি কথা তাৰমানে ক'বলগীয়া কথাই আৰু বাকী যি নহওক বাৰু এতিয়া বঢ়িয়াকৈ একদম যাই থাকোঁ খানাপাৰা ফিল্ডত আৰু সকলোৱে কমেণ্ট কৰিব জয় হিন্দ আৰু ফাইনেলি একদম পূৰা ভিতৰত সোমাই আহিলোঁ পূৰা একদম এণ্ট্ৰি গেটত পূৰা চেক টেক কৰিলে কিন্তু আকৌ নাপালে কিনো পাব গাইছ আকৌ নাপাবই ন আনাই নাই আকৌ বাকী গাইছ সেইফালে চাই ল'ব পাৰে কি ধুনীয়া একদম মানে ভিউ এটা একদম মানে মেইন হাইৱে ৰাস্তা কিন্তু এখন গাড়ীও নাই পূৰা একদম বন্ধ হৈ আছে আৰু একদম পূৰা জাতীয় পতাকাৰে অল বাউণ্ডাৰী একদম পূৰা সজাই ৰাখিছে একদম মানে কিবা এটা ভাল লাগিছে আৰু ভিতৰত গ'লেতো আৰু বেছি ভাল লাগিব গাইছ আৰু পূৰা একদম NCC বিলাক পূৰা ৰেডি হৈছে আৰু প্ৰেডটো চাই বহুত বেছি ভাল লাগে এতিয়া একদম পূৰা ধুনীয়াকৈ আপোনালোকক দেখাম আৰু পূৰা বঢ়িয়াকৈ চাই যাব আপোনালোকে পূৰা ভিতৰত আহিলোঁ আৰু এতিয়া বঢ়িয়াকৈ আপোনালোকক দেখাই যাই থাকিম নিজৰ ফেচ নেদেখাওঁ বেক কেমেৰাত দেখাম আৰু ভইচ অভাৰ দিম বাকী গাইজ সঁচাকৈ মনটো খুবেই বেছি ভাল লাগি আছে যিহেতু মানে প্ৰথম টাইম খানাপাৰা ফিল্ডত 26 জানুৱাৰী উপলক্ষে তাৰমানে আহিছোঁ সঁচাকৈ বহুত বেছিয়ে ভাল লাগিছে ভিডিঅ' কেনে হয় নাজানো আপোনালোকে চাই থাকক শেষলৈ হয়তো আপোনালোকে ভালো পাব পাৰে চাই কিনে না কি গাইজ তো বলক তেন্তে বেছি বকাবকি নকৰি এতিয়া একদম পূৰা ভিতৰত যাওঁ আৰু বঢ়িয়াকৈ আপোনালোকক দেখাওঁ বলক সোমাই কিনে দেখিলোঁ NCC সকলক আৰু দেখা পাই খুবেই বেছি ভাল লাগিলে আৰু কিমান যে NCC আছে অহয়ে চাব না সহয়ে চাব হাজাৰ বাপৰে বাপ ধুনীয়াকৈ আহিলোঁ ধুনীয়াকৈ বহিলোঁ আৰু ধুনীয়াকৈ এতিয়া আপোনালোকক ভিডিঅ' কৰি দেখাই থাকিম আৰু আপোনালোকেও ধুনীয়াকৈ চাই থাকক আৰু এতিয়াবা কোন আহে পিছত মামায়ে আহে না কোনে আহে এতিয়া শুনিব পৰা মতে এনেও মামা নাহে কিন্তু কোনবা আহে চাই থাকোঁ দিয়কচোন কোন আহে আপোনালোকেও চাই থাকক দেখাই থাকিম আপোনালোককো ভিডিঅ' বনাই বাকী আনো কি দেখাম এগলাখানে দেখাই থাকিব লগা হৈছে আৰু বৰ্তমান মানুহ চানুহ ইমান নাই আহিব ৰ'ব অলপ আগত গ'লে মানুহ চানুহ নাছিলে পূৰা এতিয়া ভৰ্তি হৈ গ'ল আৰু শুনিব পৰা মতে হেনো মামাৰ সলনি আহিব ৰাজ্যপাল লক্ষ্মণ আশ্ৰয়া ডাঙৰীয়া আৰু তেখেত আহি পাইছে মোটামুটি আৰু আহি পোৱাৰ লগে লগে আপোনালোকক বঢ়িয়াকৈ দেখাম কিন্তু কেমেৰাটো নাছে কিয়া গাইছ ফাটা ফুটা কেমেৰা ভালে নহয় আইফোন চাইফোন ল'ব পৰা নাই না গাইছ এই আৰু কেমেৰা দি কিনো দেখাম চাওক তথাপিও আৰু এফালে NCC সকলে পূৰা একদম ৰেডি হৈ আছে আৰু আহি পাবই আৰু বেছি সময় নাই আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ চাই থাকক ফাইনেলি ডাঙৰীয়া আহি আমাৰ মাজত উপস্থিত সেইফালে চাই লওক প্ৰজেক্টৰ স্ক্ৰীণত দেখাই আছে আৰু এইফালে আমি ডাইৰেক্ট কেমেৰাত দেখাম ঘূৰাই দিওঁ কেমেৰা কিন্তু এতিয়ালৈকে দেখা নাই আহিব না আহক আহাই নাইচোন ক'ত গেল নাই পাত্তা আহক
খৰাকেইটা দেখা পাইছোঁ গাইছ, এফালে চাই ল'ব পাৰে। খৰা আহিল মানে গাড়ীও আহিল, এই পিছভাগে এখন গাড়ী আৰু বঢ়িয়াকৈ আহি আছে আমাৰ ডাঙৰীয়া, আৰু ডাঙৰীয়াক বঢ়িয়াকৈ দেখাই দিলোঁ। এই কেমেৰা কয় যা এই খৰাকেইটা চেচ যা, অকল খৰাকেইটাই দেখাই আছোঁ দেখোন। এই গাড়ীখন দেখা পালে এই কেমেৰা ঘূৰ ঘূৰছি, সেইফালে চাই ল'ব পাৰে ডাঙৰীয়াক। আৰু বঢ়িয়া লাগিল সঁচাকৈ। আপোনালোকে কেমেৰাত বা দেখা পাইছে নে পোৱা, মই কিন্তু একদম নিজৰ চকু দুটাই দি বঢ়িয়া স্পষ্ট কৰি দেখা পাইছোঁ। আৰু গাইছ মানুহ চাওক না, বাপৰে বাপ, হাজাৰ হাজাৰ মানুহ অহাই চাব না, মানুহ সহায় চাব। এই কেমেৰা ব্লাৰ হৈ গৈছে। আৰু সেইফালে ডাঙৰীয়া NCC সকলৰ লগত কথা পাতি আছে। কিনো কথা পাতি আছে আমিনো কেনেকৈ শুনা পাম, তেখেতসকলেহে জানিব কি কথা পাতিছে। যি নহওক বাৰু, সেনেকৈ আৰু চাই আছোঁ। আৰু মানুহ চাওক না, ইমান মানুহ চাব এই গাইছ। মানুহ চাই পাগলা হৈ গৈছোঁ, বাপৰে বাপ। তো ফাইনেলি ডাঙৰীয়া পতাকা উত্তোলন কৰি দিলে, আৰু এতিয়া ওপৰৰ পৰা কিবা ফুল পেলাব ৰ'ব গাইছ। জাহাজৰ মাত শুনছোঁ, জাহাজ আহিছে মানে ফুল পেলাব। দেখাই আছোঁ ৰ'ব গাইছ, জাহাজখান আহি পোৱা নাই, দেখাই আছোঁ। আহি পেলাক জাহাজ আৰু ফেলাই দিলাক ফুল, আৰু মানুহগিলাই যি টিকি লগাব ধৰিছে, বাপৰে বাপ। শুনকচোন, চাওকচোন। আৰু এতিয়া ডাঙৰীয়া ভাষণ দি আছে, কিন্তু আপোনালোকে শুনা পাইছে নে আপোনাৰ গম নাপাওঁ, কাৰণ মানুহৰ পূৰা হাল্লা হৈ আছে। তথাপিও অলপমান শুনি লওকচোন, কিনো ভাষণ দিছে শুনি লওক। আৰু বহুত সময় অপেক্ষা মূৰত হৈ গ'ল প্ৰেড আৰম্ভ। আৰু এতিয়া আপোনালোকে বঢ়িয়াকৈ চাওক, মই আৰু নবকো তেতিয়াৰ পৰা একদম পূৰা পাৰা বকা দিছোঁ। মই এতিয়া বঢ়িয়াকৈ এক কাপ চাহ খাই লওঁ, আপোনালোকে সেইখানটি সময় NCC প্ৰেডটো চাই থাকক আৰু। The Indo-Tibetan Border Police, or ITBP, stands as a vigilant guardian of our northern frontiers. Here's the contingent led by Inspector Anil Kumar. ইয়াৰ পাছতে প্লাটুন নম্বৰ 10 যান-বাহন আৰক্ষী কামৰূপ DEF, কোকৰাঝাৰ DEF নেতৃত্বত পৰিদৰ্শক দিনেশ চুটিয়া। Led by Sub-Inspector Hemango Das, here's the contingent of the APRO personnel, playing a crucial role in enabling effective network communication within the Assam Police Force. প্লাটুন নম্বৰ 12 অসম বন সুৰক্ষা বাহিনী নেতৃত্বত উপ-পৰিদৰ্শক প্ৰণয় চেতিয়া। And now here comes the Assam Special Reserve Force, or the ASRF, led by Sub-Inspector Latu Borua. প্লাটুন নম্বৰ 14 SDRF অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনী নেতৃত্বত উপ-পৰিদৰ্শক পাৰ্থ প্ৰতিম তালুকদাৰ। দুৰ্যোগৰ সময়ত সকলো ধৰণে আপোনাক সহায়ত আগবাঢ়ে SDRF। And here's the NCC contingent of Pragyutis College, Guwahati, led by PC Andy Hallam, known for inculcating a sense of discipline, duty and... যেতিয়া নেকি ভূমিকম্প আহে, আৰু ভূমিকম্প অহাৰ ফলত যেতিয়া নেকি ভূমিস্খলন হয়, তেতিয়া SDRF NDRF সকলোৱে কেনেকৈ উদ্ধাৰ কৰে আহত বা নিহতসকলক, সেইখিনিতে মানে এইটো চিন দেখাইছে। সঁচাকৈ খুবেই বেছি ভাল লাগিছে, নহয়নে বাৰু? ফায়াৰমেন লিমিটেডে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এয়া জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ কামৰূপ মেট্ৰ'ৰ প্ৰতীকত দেখুওৱা হৈছে ভূমিকম্পৰ সময়ত কেনেদৰে উদ্ধাৰ অভিযান চলাই তেওঁলোকে। আৰু ইয়াৰ পিছতে আৰম্ভ হৈ গ'ল নৃত্য, আৰু নৃত্যটো চাই খুবেই বেছি ভাল লাগে। আপোনালোকেও চাওক বঢ়িয়াকৈ।
আৰু এটা হাঁহিব লগা কথা সঁচাকৈ মানে মই ভিডিঅ' বনোৱা নহ'ল দিয়কচোন গাইজ মানে মোবাইলটো পকেটত আছিলে মানুহৰ যিটোৱে ভিৰ মোবাইলে ওলাব নোৱাৰিলোঁ মানে ব্ৰেকফাষ্ট পেকেটিং দিব আহিছিলে আৰু অহাৰ পিছত এনেকুৱা অৱস্থা হৈ গৈছে আচৰিত গাইজ চাই মেলি ধুনীয়াকৈ ওলাই আহিলোঁ আৰু খুবেই বেছি ভাল লাগিল আৰু আপোনালোকে কেনে পালে নাজানো আপোনালোকক ভইচ অভাৰ দি কৈছোঁৱে তাৰমানে কথাটো হ'ল কি গাইজ কেমেৰা কোৱালিটিটো একদমেই খুবেই বেয়া তাৰমানে এই গাইজ আইফোন চাইফোন নহয় নে এই ভিভ' মোবাইলেদি আৰু ক'ত কেমেৰা ভাল হ'ব আৰু কেমেৰা ভাল হ'লা আকৌ সূৰ্য দেৱতাৰ পাৱাৰটো তাৰমানে হেপাগৰ পৰাই মাৰি আছে সেইকাৰণে তাৰমানে কেমেৰাটো সেনাহান হৈছে তাৰমানে আমি এনাহান টাইপত কৰিব লগা হৈছে না ভিডিঅ'টো যদি এই টাইপত কৰিব লাগিল এই এবাগে চাওক কি ধুনীয়া একদম পূৰা মানে পিকচাৰটো বহুত বেছি ভাল হৈছে কিন্তু এফালে পিকচাৰটো ভাল নহয় কাৰণ এই সূৰ্য দেৱতাৰ মানে হেৰিটো পোহৰটো পৰি আছে সেইকাৰণে তাৰমানে ভাল নাই যি নহওক বাৰু মোৰ চাই ভাল লাগিল আপোনালোকৰো যদি চাই ভাল লাগছি তেনেহ'লে লাইক কমেণ্ট কৰি দিব গাইজ আৰু এতিয়া বেছি দেৰি নকৰোঁ আৰু ইয়াৰ পৰা যিহেতু ওলোৱা নাই মানে বাউণ্ডাৰীতে আছোঁ বাউণ্ডাৰীৰ পৰা ওলাই যাওঁ ওলাই যাই কিনে বঢ়িয়াকৈ একদম পূৰা যিহেতু অহাকালি দোকান খুলিম যিহেতু অহাকালি ইয়াৰ পূৰা মানে ৰেডি কৰিব লাগে আৰু বস্তু গোটেইখিনি ৰেডি চেডি কৰি লওঁ আৰু অহাকালিৰ পৰা একদম পূৰা দোকান ষ্টাৰ্ট হৈ যাব ৰুম আহি পালোঁ গাইজ আৰু ৰুম আহি পাই ধুনীয়াকৈ একদম চাহ তাহ খাই মেলি একদম পূৰা ফ্ৰেছ হৈ ল'লোঁ আৰু গাইজ যিহেতু তাতে আকৌ খাব নাপালোঁ গাইজ এই বেলেগৰ সেই পেকেট বক্সগিলাখান চতেই গুচি গ'ল নিজে খাব নাপালোঁ তাতে এক গিলাচ পানী খাই কিনে গুচি আহিছোঁ উপায় নাই গাইজ কি কৰিব যিটোহে কাৰা ধোৱা লগাইছি বাপৰে বাপ চিয়াৰ টিয়াৰ ভাঙি উদ্ভাণ্ডাল কৰি দিছি না তো আৰু কথাটো হ'ল কি দোকানৰ বজাৰ এতিয়া কৰা নহয় গধূলিবিলাক কৰিব বোলে বাইদেউক ফোন কৰিছিলোঁ বাইদেউ কৈছে এতিয়া নকৰোঁ দা দোকানৰ বজাৰ গধূলিবিলাক কৰিম গধূলিলৈ আহিবা তো গধূলিলৈ যাম গধূলিলৈ বজাৰ কৰিম না কি গাইজ আৰু বেছি দীঘল নকৰোঁ দিয়ক ভিডিঅ'টো আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰি দিয়ক আৰু গাইজ যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি জনাই দিব আৰু নেক্সটটো ভিডিঅ' একদম ধামাকা ভিডিঅ'ৰ সৈতে আপোনালোকৰ আগত লগ পাই আছোঁ তো তেতিয়ালৈ ৱেইটিং কৰক তো আজিলৈ বাই বাই বলক